বন্ধুসকল, অতি কম সময়তে খুব সহজতে ৰান্ধিব পৰা এটা চিকেনৰ চিম্পল ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন চাওঁ কিদৰেনো বনালোঁ ৰেচিপিটো। এতিয়া মই মাংসখিনি ভালদৰে ধুই লৈ ইয়াতে অকণমান নেমু চেপি দিম। নেমু আৰু নিমখটো দি দিলে মাংসখিনি খুব ছফ্ট হৈ যায় আৰু মছলাখিনি সোমাই যোৱাটো খুব ভাল হয়। এইফালে মই দি দিছোঁ অকণমান নিমখ। এতিয়া মই মাংসখিনি ভালদৰে মঠি ল'ম। মাংসখিনি আপুনি যিমানেই মঠে সিমানেই খাবলৈ সোৱাদ হয়, সেইকাৰণে ভালদৰে মঠি ল'ব লাগে। এইফালে মই লৈছোঁ 2টা আলু, 2টা বিলাহী, কেইফুটামান নহৰু, আদা আৰু কেইটামান কাজু। মই প্ৰথমতে বিলাহী, নহৰু, আদা আৰু কাজুখিনি পেষ্ট বনাই ল'ম। এইফালে আকৌ দিছোঁ কুকাৰত তেল। অলপমান তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত ইয়াতে মই দি দিছোঁ অলপমান চেনিখিনি গলি অহাৰ পিছত ইয়াতে মই দি দিম 2 খিলা তেজপাত, 3টা লং আৰু 3টা ইলাচি। তাৰপিছত ইয়াতে দি মই মঠি থোৱা মাংসখিনি দিয়াৰ পিছত মই ভালদৰে লৰাই ল'ম। প্ৰায় 2 মিনিটমান লৰাই লোৱাৰ পাছত ইয়াতে মই দি দিম কাটি থোৱা পিঁয়াজখিনি। কুকাৰত দিওঁতে খুব সাৱধানে দিব লাগে, কিয়নো ধোঁৱাখিনি ওপৰলৈ উঠি আহে। হাতাৰে ভালদৰে লৰাই প্ৰায় অকণমান ৰঙা হোৱালৈকে এনেদৰে লৰাই থাকিব লাগে। মাংসখিনি বন্ধুসকল বহুত বেছি দেৰি ফ্ৰাই কৰিব নালাগে, যিহেতু কুকাৰত ৰন্ধা হৈছে। কুকাৰত মাংস বনালে খুব ধুনীয়াকৈ সিজি যায় আৰু খাবলৈ খুব টেষ্টি হয়। সেইকাৰণে মই বেছিভাগে কুকাৰত মাংস বনাওঁ। এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি এনেদৰে দি দিছোঁ। এইখিনি দিয়াৰ পিছত মই প্ৰায় 3 মিনিটমান ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। অকণমান ৰঙা হৈ অহাৰ পিছতে মই ইয়াত মছলাখিনি দি দিম। মছলাখিনি খুব কম ব্যৱহাৰ কৰিম মই, যিহেতু মই বেছি মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া মই এচামুচ হালধি, এচামুচ ধনিয়া গুড়ি, এচামুচ জিৰা গুড়ি আৰু এচামুচ মিট মছলাখিনি দিয়াৰ পিছত মই ইয়াতে দিম এতিয়া বিলাহী, পিঁয়াজ, আদা আৰু নহৰুৰ পেষ্টখিনি। এইখিনি দিয়াৰ পিছত মই আকৌ 2 মিনিটমান ভালদৰে ফ্ৰাই কৰিম। কুকাৰত মাংস বনালে বহুত কম সময় লাগে। আমি যিহেতু মাংস বেছিভাগ কেৰাহীতে বনাওঁ, কিন্তু কুকাৰত বনালে একেই টেষ্টি হয় খাবলৈ আৰু সময়ো বহুত কম লাগে। সেইকাৰণে মই বেছিভাগ মাংস কুকাৰতে বনাওঁ। বন্ধুসকল, আমি দালি আৰু ভাতহে বেছিভাগ কুকাৰত বনাওঁ, কিন্তু মাংসৰ উপৰিও বহুত কিবাকিবি কুকাৰত অতি কম সময়তে বনাব পাৰি। এইফালে মই 1 কাপ পানী দি দিলোঁ। পানী আপোনালোকৰ জোখাৰে আপোনালোকে নিজেই দি দিব পাৰে। মই আকৌ চিকেনত খুব কম পানী দিওঁ, খাবলৈ তেতিয়া বেছি ভাল লাগে। এতিয়া মই ইয়াতে দি দিছোঁ কাটি থোৱা আলুখিনি দিয়াৰ পিছত মই আকৌ অকণমান লৰাই দিম। বন্ধুসকল চাবক, কালাৰটো কি ধুনীয়া উঠিছে, এয়া চাওক। এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি দিম এটা চিটি অহালৈকে। এটা চিটি মৰাৰ পিছত মই গেছটো 10 মিনিটৰ কাৰণে চিমত ৰাখি দিম। তাৰপিছত হৈ গ'ল আমাৰ চিকেনৰ ৰেচিপি। এয়া চাওক কি ধুনীয়া লাগিছে, চিকেনখিনি খাবলৈ খুব ভাল হৈছে। আৰু এতিয়া মই এটা বাউলত এনেদৰে উলিয়াই ল'লোঁ। আজি মোৰ কাঁহীত আছে এটা পৰঠা, কালি থাকি যোৱা কেইটামান ভাত, এতিয়া বনাই লোৱা অকণমান মাংস। আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো মই এনেদৰে খালোঁ।